বৌ এইখিনি কাপোৰ আজি শালৰ পৰা আহিছে নেকি? এইখিনি কাপোৰ আজি শালৰ পৰা আহিছে। খুব ধুনীয়া ধুনীয়া কিছুমান ইয়াতে মুগা যোৰা আহিছে, টচৰ যোৰা আহিছে আৰু চিংগুল টচৰ চাদৰ আছে আৰু গামোচাও আহিছে আজি কিছুমান। তেতিয়াহ'লে মেলি পিনে গোটেইখিনি দেখুৱাই দিয়ক। ঠিক আছে, মই দেখাই দিছোঁ। ধুনীয়া ধুনীয়া পিয়ৰ টচৰ গামোচা আজি শালৰ পৰা ওলাই আহিছে। মই সকলোখিনি এতিয়া মেলি দেখাই দিম। তুমি অকণমান এইফালৰ পৰা আহি লোৱা। আৰু প্ৰথমে মই একদম পূৰা এযোৰ ধুনীয়া পিয়ৰ মুগাৰ কাপোৰ মই দেখুৱাই দিওঁ। এইখন হ'ব চাদৰখন আৰু লগতে এইখিনি চাইড পাৰিখিনি লাগি আছে আৰু ইয়াতে টচ আৰু এৰি দুটা কম্বিনেশ্যনত এইদৰে কামখিনি কৰিছোঁ। আৰু ইয়াৰে মেখেলাখন হ'ব এইখন থাকিব মেখেলাও খুব ধুনীয়াকৈ কামখিনি পাব। এখন মেখেলাখন হ'ব আৰু ইয়াৰে ব্লাউজৰ পিচটো থাকিব এইটো। ব্লাউজ পিচটো হাতটো এইদৰে হেভিকৈ কাম কৰি দিছোঁ। খুব সুন্দৰ এযোৰ পিয়ৰ মুগাৰ যোৰা। আৰু এযোৰ মই এযোৰ 50-50 এযোৰ যোৰা দেখুৱাই দিব বিচাৰিছোঁ। এযোৰ চাদৰখিনি পৰিলে এযোৰ খুব সুন্দৰ হয়। এখন মেখেলাখন থাকিব। প্ৰথমে মই ইয়াৰে মেখেলাখনকে দেখাই দিছোঁ। এইখন হ'ব মেখেলা, টচত মুগা বোৱা যোৰা এযোৰ। এইখন মেখেলাখন হ'ব আৰু ইয়াৰে ব্লাউজটো থাকিব এইটো থাকিব ব্লাউজটো এয়া হাতটো হেভিকৈ কামখিনি কৰা আছে। আৰু এইখন হ'ব চাদৰখন। খুব সুন্দৰ এযোৰ টচত মুগা বোৱা যোৰা আৰু এইখিনি হ'ব চাইডৰ পাৰিখিনি। আৰু এইযোৰ কাপোৰ যদি আপোনালোকে কাষ্টমাইজ কৰিব খোজে কাষ্টমাইজ কৰিব পাৰিব। খুব সুন্দৰ এযোৰ টচত মুগা বোৱা যোৰা আৰু লগতে এইখিনি কিছুমান খুব ধুনীয়া আজি শালৰ পৰা বোৱা গামোচা আহিছে পিয়ৰ টচৰ। আৰু এইখিনি অল অভাৰ ৱৰ্ক কৰা গামোচা হ'ব। দেখিছে ইয়াতে দুখন আছে, জইন হৈ আছে দুখন, এতিয়া জইনে হৈ আছে। দেখিছে খুব সুন্দৰ হয় এইখন গামোচা। অল অভাৰ হেভি ৱৰ্ক আছে গোটেই গামোচাখনত। আৰু এইখন গামোচা বিয়াত দিবৰ কাৰণেও যথেষ্ট ধুনীয়া হয়। দৰাক স্পেচিয়েলি এইখন আজিকালি দিয়ে। এখন খুব সুন্দৰ এখন টচৰ গামোচা, ব্লেক টচৰ। আৰু এইকেইখন আজি 5খন আহিছে ইয়াৰ টোটেল। 5খন নহয় 4খন আহিছে শালৰ পৰা। এয়া চেম ডিজাইনতে 4খন গামোচা বোৱা আছে। ডিজাইনটো চেম পাব। দেখিছে খুব সুন্দৰ হয় গামোচাখন। এইদৰে অল অভাৰ ৱৰ্ক কৰি বনাইছোঁ এইখন গামোচাখন। দেখিছে খুব ধুনীয়া এখন গামোচা। দীঘল আছে, পুৰা আহল বহল দীঘল। দেখিছে খুব সুন্দৰ হয় এখন গামোচাও। আৰু কিছুমান টচৰ চাদৰ আহিছে আজি শালৰ পৰা। এয়া দেখিছে খুব ধুনীয়া ধুনীয়া পিয়ৰ টচৰ চাদৰ। কিছুমান চকলেট পাৰি আছে, কিছুমান ৰেড পাৰি আছে। আৰু দুখন মই খুব ধুনীয়া বেঙুনীয়া পাৰিত দেখুৱাই দিব খুজিছোঁ। দেখিছে খুব সুন্দৰ হয় এখন চাদৰো। পিয়ৰ টচৰ হ'ব, ব্লেক টচ বোৱা আছে। আৰু এইখনো চেম হয়। আজি দুখন আহিছে এনেকুৱা চাদৰ। আৰু এইখিনি সকলোখিনি টচৰ চিংগল চাদৰে আহিছে। এখন তথাপিতো মই মেলি দিছোঁ ইয়াৰো। দেখিছে এখন ৰেড পাৰিৰ চিংগল চাদৰ আৰু খুব ধুনীয়া এটা মুগা যোৰা আহিছে পিয়ৰ মুগাৰ। দেখিছে এখন চাদৰখন হ'ব। চাদৰে চাইড পাৰিয়ে ইয়াতে লাগি আছে। এইখিনি চাইড পাৰিখিনি হয় আৰু চাদৰ হ'ব এইখন থাকিব চাদৰ আৰু চাইড পাৰি লাগি আছে। আৰু ইয়াৰ মেখেলাখন এইখন। দেখিছে খুব ধুনীয়া এযোৰ যোৰা। সকলোখিনি আজি শালৰ পৰা ফ্ৰেছ আহিছে। আৰু আপোনালোকৰ যদি ইয়াৰ ভিতৰতো পচন্দৰ ভিতৰত পৰিছে আপোনালোকে আমাক স্ক্ৰীনত আহি থকা নম্বৰত যোগাযোগ কৰিব পাৰিব। আৰু ইয়াৰে মেখেলা হ'ব এইখন। দেখিছে এইখন থাকিব মেখেলা। যেতিয়া ৰেডি কৰিব এযোৰ কাপোৰ বহুত বেছি গৰ্জিয়াছ লাগিব। এইখন মেখেলাখন হ'ব। আৰু ইয়াৰে ব্লাউজৰ পিচটো থাকিব এইটো। ব্লাউজ পিচটো হাতত এনেকৈ কাম কৰি দিছোঁ। ইচ্ছা কৰিলে আপোনালোকে আপোনালোকৰ মতে কালাৰ কাষ্টমাইজ কৰি ল'ব পাৰিব। খুব ধুনীয়া হয়। আৰু কাপোৰখিনি দেখাই দিয়ে এফালে তললৈ এবাৰ। এইখিনি হৈছে আজি আমাৰ শালৰ পৰা অহা কাপোৰ।